এই কান্ধত বালি টিন লৈ বহুত কষ্টৰে ওপৰলৈ উঠি আহিছে জ্যোতিষ কুমাৰনাথ। এয়া চাওক কিমান কষ্ট কাম কৰি খোৱা। ঘৰত এনেই থকা কিজনীক এয়া দীপাংকৰে দেখিছে 10টা ইটা লৈ ওপৰলৈ কঢ়ি আছে বিল্ডিঙৰ ওপৰলৈ। বহুত কষ্ট নহয় জানো? এতিয়া কোনে বুজিব? 1 টকা এটা বিচাৰিলে কোনোবাই দিবলৈ মন যাবনে? কষ্ট মজা লাগিছে। আমাৰ হেড মিস্ত্ৰী কেইটা 10টা। কেনেকুৱা গৰম কষ্ট অসাধ্য একো নাই। কৰিব লাগে ষ্টেপৰ ওপৰে মজা লাগিছে। পেলাই চিটা দিছে ভাগৰে লাগিছে। পেট ভৰাই খানা খালে নহ'ব না, কামো কৰিব লাগিব। এই আমাৰ কামৰ নমুনা ব্লগ দেখালোঁ। আজি বহুত দিন ব্লগে দিয়া নাই। আজি আকৌ হঠাতে কি মন গ'ল জানো। ইয়াৰ ওপৰত চাঙৰ কাম এইফালে ৰেডি। বিল্ডিঙৰ তলৰ পৰা ওপৰলৈ বালি কঢ়ি আছে। জ্যোতিষ কম নহয়, কোনো কামতে হাৰ নামানে। তেওঁ কৈছে মানুহে কৰিব নোৱাৰা কাম কি আছে, হয়নে নহয় বাৰু? দেখিলে মুখত হাঁহি, দুখ ভাগৰ নাই। এয়া আৰু পাছলৈ দেখাই থাকিম। আজিলৈ আহিছোঁ। আপোনালোকে ভাল পালে লাইক কমেণ্ট কৰিব, ঠিক আছে? তেতিয়া দিবলৈ আৰু ভাল লাগে আৰু কামৰ এটা উৎসাহ বাঢ়ে, নহয় জানো?